আৰু ছোৱালী কি কৰিলে সৰু বাচ্চা ওলায়? তো ঠিক আছে, মোৰ লগত আছে তিনিজনী, তো তাহাঁতৰ লগত কিছুমান হাঁহি ধেমালি কৰিম আৰু ফানি ফানি কুৱেশ্যন কৰিম। পাঁচটাৰ ভিতৰত যদি তিনিটা আনচাৰ পাৰা আকৰ্ষণীয় গিফ্ট আছে দিম, ঠিক আছে? তো তোমাৰ নামটো? খুশি দেৱী। তোমাৰ? নিহাৰিকা হীৰা। তোমাৰ? বৈশালী বৰদলৈ। ঠিক আছে। তো তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি, ঘৈণীয়েকৰ কোনটো ৰূপ আমি সকলোৱে চাই থাকো কিন্তু তাৰ হাজবেণ্ডে চাব নোৱাৰে? খঙাল মেবি। খঙাল। খঙাল মানে কোনটো ৰূপ মানে হাজবেণ্ডে চাব নোৱাৰে? ঘনীয়েকৰ। কিন্তু সেইটো আমি সকলোৱে চাই থাকো। কি বাৰু মোৰ মনলৈ অহা নাই। বিধৱা ৰূপটো নেকি? বিধৱা ৰূপ। তুমি তাই যোনটো কৈছা চিয়ৰ নে? চিয়ৰে হ'ব। তুমি? সেইটোৱে চিয়ৰ। ঠিক আছে, এইটো শুদ্ধ উত্তৰ হয় বাৰু। কোনটো বস্তু লৰাই এবাৰ পায় কিন্তু ছোৱালী দুবাৰ পায়? লৰাই এবাৰ আৰু ছোৱালী দুবাৰ। বিয়া নেকি? ये बड़ी अच्छी बात कही आप। লৰাই এবাৰে বিয়া হয় আৰু ছোৱালী দুবাৰ বিয়া হয়। নাই নাই, এইটো সঠিক ধৰিব নোৱাৰি। মানে মই আৰু অলপ ভাবিছো। কি বাৰু? গেছ কৰিব পৰা নাই। ভাবিছা একো নাই, জাষ্ট ফাইনি। ছোৱালী দুবাৰ পায়, ল'ৰা এবাৰ পায়। মোৰ মতেতো সেইটোৱে, ল'ৰা এবাৰে বিয়া হয়, ছোৱালী দুবাৰ বিয়া হয়। अरे कहना क्या चाहते हो? সেইটোৱে আৰু বিয়াতে মই ভাবিছো। একচুৱেলি এইটো সঠিক ধৰিব নোৱাৰি, যিহেতু এইটো খালি আমাৰ অসমীয়াতহে আছে ন। মই গোটেই ছোৱালীৰ কথা কৈছো। সেইটো হয়। কি হ'ব দে, নাজানো নাজানো। অলপ ভাবি চাব পাৰা। মই কনফিউজ, নাজানো হয়তো কি হ'ব। ময়ো নাজানো। ঠিক আছে, নাজানা? ঠিক আছে, মই এইটো 1 টকাৰে 2 টকা কেনেকা বনাব পাৰি? 1 টকাৰে 2 টকা? এক টকা মানে 1 টকাকে 2 টকা কোনে বনাব পাৰে? মানে 1 টকাটো 2 টকা কোনে বনাব পাৰে? তোমাৰ হাতত 1 টকা আছে, 2 টকা কোনে বনাব পাৰিব ভাবিছোৱা? কোনেও নোৱাৰিব এইটো। ময়ো নাজানো। পাৰিব, কিবা এটা বস্তু আছে পাৰিব। ভাবিব লাগিব অলপ, অলপ ভাবিব। মানে গ্লাছখন আনি পেলাই এনেকে যদি দিওঁ তেতিয়া হ'ব হয় ন? গ্লাছখন, এখন গ্লাছ আনি দিলে হৈ যাব। তেতিয়া হয়তো হ'ব পাৰে আৰু। চিয়ৰ নে তুমি? সেইটো নিচিনাই লাগিছে, নাজানো। তুমি চিয়ৰ নে? চিয়ৰ। চিয়ৰ। ঠিক আছে, এইটো শুদ্ধ উত্তৰ হয় বাৰু। ল'ৰা আৰু ছোৱালী কি কৰিলে সৰু বাচ্চা ওলায়? शाबाश बेटा, बहुत बढ़िया मुन्ना। বেলেগ খেলিছে। নাই। এটা দুটা ল'ৰা ছোৱালী নহয়, এই খোপা ল'ৰা ছোৱালী। মই ক'ব নোৱাৰিম। বিয়া বিয়া। বিয়া নহয়, বিয়া নহয়, ল'ৰা ছোৱালী কৈছো মই, হাজবেণ্ড ৱাইফ কোৱা নাই। বিয়া হ'লেতো হ'ব ন বেবী? মই কৈছো বিয়া নহয়, ল'ৰা ছোৱালী কি কৰিলে? মানে খেলা ধূলা। খেলা ধূলা নহ'ব এইটো। বেলেগ কিবা। নাজানো। মই নাজানো এইটো। ভাবি যাব পাৰা। মই নাজানো কি হ'ব। মনলৈ অহা নাই একো। ল'ৰা ছোৱালী ন? ভাবা তুমি। মই নোৱাৰিম, তাইক সোধা। তুমি কোৱা। মোকে কিয় জোৰ দিছা? মই মানে ভাবিব পৰা নাই একো। মই ভাবিবই পৰা নাই কি হ'ব। মোৰো ভাবা মানে পজিটিভ মাইণ্ডত কি হ'ব সেইটো কি বুজি পোৱা নাই মই। কি হ'ব বাৰু? এইটো নোৱাৰিম। বিয়া আপোনালোকে। নাই। ঠিক আছে, মই এইটো লাষ্টত কৈ দিম। ঠিক আছে, লাষ্ট আৰু এটা যদি পাৰা তেতিয়াহ'লে আকৰ্ষণীয় গিফ্ট আছে দিম, ঠিক আছে? আৰু বেলেগ সহজ এটা সোধক আৰু। সহজ এটা সুধিম। কোনটো বস্তু ছোৱালী মানে সকলোৰ আগত পিন্ধিব পাৰে কিন্তু নিজৰ হাজবেণ্ডৰ ওচৰত পিন্ধিব নোৱাৰে? মই ভাবি আছো। এইফালে अभी मजा आएगा ना भिड़ो। পাব। এই বগা সাজযোৰ মানে বিধৱা বিধৱা সাজযোৰ। এইটোৱে শুদ্ধ উত্তৰ হয় বাৰু। তো মই কনফিউজ কৰিছো যে তাই চিয়ৰ হয় নে নহয়, গম পাইছা? তাই দুটা পাৰিলে আৰু মই এটা পাৰিলো। একো নাই, তাই গোটেই
ঠিক আছে, আমাৰ এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰি কেনেকুৱা লাগিল? বহুত ভাল লাগিলে। তোমাৰ ভাল লাগিলে মোৰ। তোমাৰ লাগিছে বহুত। আকৌ নেক্সট টাইম খেলিবানে? খেলি মানে কেতিয়াবা আকৌ। ঠিক আছে, আকৌ